আমি পথাৰলৈ ধান চাব আহিছোঁ। এই আমাৰ ভতিজা হাইজো যাতে খুৰাই কোনখিনি কাৰ মাটি আমাক সেয়া দেখুৱাই আনিছে। আমি ক'ত আহিছোঁ এতিয়া? পথাৰলৈ কেলৈ আহিছোঁ? ধান চাবলৈ। সেইফালে আগত গৈ আছে এইফালে ফটোশ্বুট চলি আছে। বক্তাহঁতৰ ধান ভালে হৈছে এই মাজতে ধান দাই হ'লেই যে মানুহ এফালে ধান দাই হ'লেই। এই আলিটোপা তোমালোকৰ এয়া আকৌ আমাৰ মিহিয়ে অকল বায়েকক চাব পাৰিছেহে। দেহাক বোলে এনেকৈ অকণমান ভিডিঅ' কৰি দিব লাগে, সেইবাবে তাইকো এনেকৈ অকণমান ভিডিঅ' কৰি ধুনীয়া লাগিছে। সেইফালে আমাৰ ৰাইজ আহি এয়া আমাৰ বৌ আহি আছে। কৈ দিম নহয়। এইফালে ধান পকাই নাই, এতিয়া আমাৰ নি ধান চাওঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।